হেল্ল' গুড মৰ্ণিং এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ যিহেতু আজি দীপ্তিৰ অফিচ নাই আৰু ময়ো ফ্ৰী আছোঁ চ' আমি আজি ঘৰৰ পৰাই এণ্টায়াৰ দিনটো আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু দীপ্তি গা ধুব গৈছিলে আৰু আশা কৰোঁ তাই আহি পালে চাগে আহি পালে ৰাতিপুৱা ৰাতিপুৱা গাটো ধুলে আৰু আজি হেনো ব্ৰেকফাষ্ট বনোৱাৰ দায়িত্ব হেনো মোক দিছে তাই কি বনাব আজি খানা আৰু লাঞ্চ মই বনাম আৰু আজি লাঞ্চ স্যাটাৰডে ন আজি এদিন দুদিন অফ থাকে এদিন ই বনাব এদিন মই বনাম চ' আজি কিবা স্পেচিয়েল বনাব ৰাতিপুৱা চাচোন কি বনাই চাওঁ কি বনাওঁ আৰু আশা কৰোঁ আজি দিনটো আপোনালোকে আমাৰ লগত থাকিব এনেকৈ কানেক্ট হৈ ঠিক আজি মানে ভিডিঅ'টো একদম এণ্ডলৈকে চাব বহুত কি কৰোঁ চাই থাকিব আৰু মই গা চা ধুই তেতিয়াৰ পৰা বহি আছোঁ কি যে বনাইছে মই ধৰিব পৰা নাই কিচেনত যাব দিয়া নাই কি যে বনাইছে চাওঁচোন কি বনাইছা তুমি কিচেনত মই আহোঁ নাই এতিয়া চাওঁচোন কি বনাইছে সঁচা ইমান ভোক লাগিছে নহয় ৰাতিপুৱাই কি বনাইছা তুমি সাউথ ইণ্ডিয়ান দোচা আজি ভাবিলোঁ ব্ৰেকফাষ্টত দোচা বনাওঁ চাম্বাৰটো বনাই থোৱা আছিলে আগতীয়াকৈ আৰু ইয়াত দোচা বনাই আছোঁ এইয়া দোচা এতিয়া টাৱাত বহিব আমাৰ দোচা বনি আছে এতিয়া গ'ল গ'লকৈ ঘূৰিব দোচা ঘূৰি আছে এতিয়া আৰু কিমান ডাঙৰ হ'ব দোচা সৰু হ'ব দোচা হৈ গ'ল দোচা বেবী দোচা এইবাৰ বেবী দোচা বনাইছোঁ বেছি ডাঙৰকৈ বনালে আকৌ দীপ্তিয়ে লাঞ্চ নবনাব নহয় আজি লাঞ্চ নোখোৱাব আকৌ কিমান ভয় বাপৰে বাপ এয়া চাম্বাৰ এইফালে আমাৰ ৰেডি হৈ আছে এতিয়া বাছ আমি বহি কেনে খাব লাগে এয়া এখন হ'ল এখন হৈছে মোৰ এতিয়া মই খাম আমাৰ দোচা প্লেটাৰো কিনি দিছোঁ আমি এয়া আমাৰ কুক একদম এপ্ৰন পিন্ধি কেনে একদম ৰেডি পিছে ডিকিয়ে বহুত ভাল খানা বনায় আজি দুপৰীয়া লাঞ্চটো বনাব পাৰিবাই চাগে ন তোমাৰ দোচা ৰেডি ঠিক আছে এতিয়া খাই বনাই চনাই মেলি কেনে লগ পাই আছোঁ আকৌ আমাৰ মহাশয় দোচা বনাই হৈ গ'ল একদম ধুনীয়া একদম বনাইছোঁ চাওক এইটো নাচাব দেই এইটো লাল মিৰ্চ পাউডাৰ এয়া দোচা এয়া চাম্বাৰ আৰু এয়া চাটনি নাৰিকলৰ চাটনি এইটো বনাই থৈ দিছিলোঁ ব্ৰেকফাষ্ট কৰি কিনে আজৰি হৈ কিনে বেলকনিৰ ফালে অলপ ওলাই আহিলোঁ আৰু দেখা পালোঁ কি ডাঙৰ এজাক বৰষুণ এইমাত্ৰ হৈ গ'ল আৰু নাজানো বতৰটো কিন্তু চাই খুব ভাল লাগিছে আজি হয়তো দিনটো অলপমান খুব বঢ়িয়াকৈ যাব আমাৰ বতৰ কিমান দিনৰ পিছত দীপ্তি আৰু মই এটা ডিচিশ্যন ল'লোঁ কি আজি দীপ্তি চাইনিজ বনোৱা তুমি কাৰণ দীপ্তিৰ হাতত চাইনিজ এনেও খুব ভাল লাগে এইয়া চিকেন বহাই দিলে এই চাওক হৈ আছে আমাৰ দীপ্তিয়ে লাঞ্চ বনোৱাত ব্যস্ত পূৰা আজি মোৰ অল টাইম ফেভৰেট চাইনিজ বনাই আছে আৰু দেখিয়ে খাওঁ লাগিছে এতিয়া কিন্তু অলপ মানে চাউথ ইণ্ডিয়ান খালোঁহে আৰু আমি এনেইতো খোৱা নপৰে ভালকৈ ইমান কাৰণ ব্যস্ততাৰ কাৰণে দীপ্তিয়ে পূজা কৰি কিনে পূজা কৰাৰ সময় দেখিছে কি ধুনীয়া হৈ ওলাই একেবাৰে এয়া পূজা কৰি ওলাইছে আজি বতৰ খুব ভাল এয়া বৰষুণ বতৰ বহুত ধুনীয়া বৰষুণ দি আছে ভাল লাগিছে দীপ্তি দীপ্তিয়ে বৰষুণ খুব ভালেই পায় নে কি কয় দীপ্তিয়ে পূৰা আজি বৰষুণত খেলি মেলি এতিয়া আহিলে এটা কথা ক'ব লাগিব সঁচাই কৈছোঁ আমাৰ দীপ্তিয়ে ন বহুত ভাল চাইনিজটো বহুত ভাল ত' ঠিক আছে বেছি কথা নকওঁ আৰু এতিয়া আমি খাই উঠি আকৌ লগ পাই আছোঁ বহুত এই ভিডিঅ'ৰ পিছত আৰু আকৌ মোবাইলটো লৈ হাতত ভিডিঅ' কৰা আৰম্ভ কৰিম মই দেখিছে নহয় কিমান জছত ওলাইছে এতিয়া যাব বোলে এতিয়া চাওক মেকআপ কৰি আছে ডিকিয়ে এতিয়া আৰু আমি এতিয়া ওলাই যাওঁ মেকআপ কৰি আছোঁ চাওক একদম মিৰৰ সন্মুখত থিয় হৈ কেনে মই একো কৰা নাই তেতিয়াৰ পৰা মই ওলাই বহি আছোঁ ডিকি এতিয়ালৈকে হোৱা নাই সুন্দৰী প্ৰমিলা হৈ ওলাইছা আৰু মই চাওকচোন মই বোলে সুন্দৰ পমিলা হৈ ওলাইছোঁ মইনো কি কৰিলোঁ কাপোৰটো পিন্ধিছোঁ আৰু মই ইমান শুইছোঁ ন আজি একদম টোপনি মানে একদম এতিয়াও টোপনিয়াই আছোঁ বহুত দেৰি হ'ল আৰু অলপ ওলাই যাওঁ ন বিৰাট বৰ লাগিছে আজি দিনটো সোমাই কাৰণ দিনটো ভাত চাত খালোঁ ভাত চাত খাই আকৌ শুলোঁ উঠি কেনে এতিয়া অলপ লাহে এক্টিভ মডত আহি আছোঁ একে কথা ন লাঞ্চটো লাঞ্চেই হয় চ' ব'লকচোন আমি ক'ত যাওঁ আমিও একচুৱেলি নাজানো আমি ক'ত যাম এতিয়া বিকজ বহুত বৰ লাগিছে সেইকাৰণে ওলাই যাওঁ স্কুটিখন লৈ কেনে ক'লৈকে গৈ পাওঁ চাওঁ ব'লক আৰু যিহেতু ভিডিঅ'টো কৰি আছোঁ
আৰু সেইকাৰণে আপোনালোককো লগত লৈ যাওঁ বলক আমি ক'ত যাওঁ আপোনালোককো লগত লৈ যাওঁ চলো হ'লনে তোমাৰ আমি অলপ দূৰ আহি কিনে পালোঁ এতিয়া মহাত্মা গান্ধী পাৰ্কত বলকচোন এতিয়া কি আছে ভিতৰত গৈ চাওঁগৈ এতিয়া সুনচান পাৰ্ক য'ত ইয়াত আছোঁ খালি ডিকি আৰু মই একদম অন্ধকাৰ আৰু এইবিলাক কাপল আহি আছে ডেটিং মাৰিবৰ কাৰণে ইয়াতে পাৰ্কত আহিছোঁ আৰু বাপুজীক নেদেখাকৈ কেনেকৈ হ'বনো এয়া সন্মুখত আছে আমাৰ সন্মুখত বহি আছে বাপুজী আৰু আমি মই ভাবিলোঁ এতিয়া বাপুজী অলপমান ওচৰত গৈ কিনে তেওঁৰ অকণমান আশীৰ্বাদ লৈ কিনে একেবাৰে আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু এয়া এতিয়া দীপ্তি বোলে চাট খায় আজি বহুত দিন বোলে চাট খোৱা নাছিলে চাট আৰু দেখিছে নাই ফুচকাও আছে আৰু কি চাট খাবা পাপি চাট খাবা নেকি আৰু কি খাবা পানী পুৰিও খাবা নেকি বাহ বহুত দিনৰ পৰা কৈ আছিল দেই এবাৰ এইখন আহোঁতে পোৱা নাছিলোঁ ন আমি আহি পালোঁ হেৰি খালোঁ ওলাই গ'লোঁ পাৰ্কখনত গ'লোঁ অলপ চাট খালোঁ আৰু ডিকিয়ে খালে ম'ম' দেখুওৱা নহ'ল বিকজ বৰষুণ দিলে আৰু আহি পালোঁ ঘৰ আজি দিনটো এনেকৈ আমি পাৰ কৰিলোঁ এয়া আপোনালোকক দেখালোৱে আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আৰু অবভিয়াছলি আমাৰ চেনেলটো যদি ভাল পালে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো দীপ্তি দীপাংকৰ ব্লগছ জল্দি তুমিও কৈ দিয়া প্লিজ ছাবস্ক্ৰাইব আৱাৰ চেনেল and like please do like share and subscribe thank you so much thank you bye bye